প্ৰশ্ন নম্বৰ 1 সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি কি উত্তৰ বনফুল প্ৰশ্ন নম্বৰ 2 সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ BSF কেতিয়া গঠন কৰা হৈছিল উত্তৰ 1965 চনত প্ৰশ্ন নম্বৰ 3 কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয় উত্তৰ সামাংকান এইবাৰ আহিছো 4 নম্বৰ প্ৰশ্নলৈ মামনি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা কেতিয়া লাভ কৰিছিল উত্তৰ 2000 চনত প্ৰশ্ন নম্বৰ 5 ৰঘুদেও কাৰ পুতেক আছিল উত্তৰ চিলাৰায়ৰ পুতেক আছিল প্ৰশ্ন নম্বৰ 6 কোনটো ধূমকেতু 76 বছৰৰ মূৰে মূৰে দেখা পোৱা যায় উত্তৰ হেলিৰ ধূমকেতু প্ৰশ্ন নম্বৰ 7 হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল উত্তৰ দুৰ্লভ নাৰায়ণ প্ৰশ্ন নম্বৰ 8 দৰঙী ৰাজ বংশাৱলী কোনে লিখিছিল উত্তৰ সূৰ্যখৰি দৈপক্যই এইবাৰ 9 নম্বৰ প্ৰশ্নলৈ আহিছো তলৰ কোনজন ভাষা আন্দোলনৰ শ্বহীদ ইয়াত যেহেতু অপচন দিয়া নাই ইয়াৰ উত্তৰটো হৈছে ৰঞ্জিত বৰপূজাৰী প্ৰশ্ন নম্বৰ 10 হস্তি মহোৎসৱ অৰ্থাৎ এলিফেণ্ট ফেষ্টিভেল কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত উত্তৰ কাজিৰঙা প্ৰশ্ন নম্বৰ 11 কোনখন ঠাইক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয় উত্তৰ হৈছে হাফলং প্ৰশ্ন নম্বৰ 12 কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কেতিয়া কৰা হয় উত্তৰ 2005 চনত প্ৰশ্ন নম্বৰ 13 প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন চিনেমাখনৰ নাম কি উত্তৰ হৈছে ভাইটি প্ৰশ্ন নম্বৰ 14 অশোকৰ জীয়েক কোন হয় অৰ্থাৎ অশোকৰ জীয়েকৰ নাম কি উত্তৰ হৈছে সংঘামিত্ৰা প্ৰশ্ন নম্বৰ 15 সীমান্ত গান্ধী মানে কোন সীমান্ত গান্ধী হৈছে খান আব্দুল গফৰ খান প্ৰশ্ন নম্বৰ 16 ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় উত্তৰ সমুদ্ৰগুপ্ত এইবাৰ আহিছো প্ৰশ্ন নম্বৰ 17 লৈ ইংৰাজে কছাৰী ৰাজ্য নিজৰ অধীন কেতিয়া কৰিছিল উত্তৰ 1832 চনত প্ৰশ্ন নম্বৰ 18 মিৰ্জা নুৰুদ্দিন মহম্মদ খান সেলিম কাৰ প্ৰকৃত নাম আছিল উত্তৰ জাহাংগীৰ প্ৰশ্ন নম্বৰ 19 কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যাদা দিয়া হৈছিল উত্তৰ ৰুদ্ৰসিংহৰ দিনত প্ৰশ্ন নম্বৰ 20 অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী অৰ্থাৎ দিছপুৰলৈ কেতিয়া স্থানান্তৰ কৰা হয় উত্তৰ 1973 চনত প্ৰশ্ন নম্বৰ 21 আভাস কুমাৰ গাংগুলী তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম উত্তৰ কিশোৰ কুমাৰ প্ৰশ্ন নম্বৰ 22 ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি উত্তৰ সুচেতা কৃপালনী প্ৰশ্ন নম্বৰ 23 IRDPৰ সম্পূৰ্ণ নাম কি উত্তৰ ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম প্ৰশ্ন নম্বৰ 24 বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 18 এপ্ৰিল প্ৰশ্ন নম্বৰ 25 এক অশ্ব ক্ষমতাৰ মান হ'ল অৰ্থাৎ হৰ্চ পাৱাৰৰ মান উত্তৰ 746 ৱাট প্ৰশ্ন নম্বৰ 26 ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন উত্তৰ প্ৰধানমন্ত্ৰী প্ৰশ্ন নম্বৰ 27 কোনজন আহোম স্বৰ্গদেউৰ দিনৰ পৰা হিন্দু শকাব্দ ব্যৱহাৰ কৰিবলৈ লোৱা হৈছিল উত্তৰ চুহুংমুঙৰ দিনৰ পৰা এইবাৰ আহিছো প্ৰশ্ন নম্বৰ 28 লৈ অসম বুৰঞ্জীত জলম বঁটা বুলি কাক কোৱা হৈছিল উত্তৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক প্ৰশ্ন নম্বৰ 29 বদন বৰফুকনক কাৰ দ্বাৰা হত্যা কৰোৱা হৈছিল উত্তৰ ৰূপসিং সুবেদাৰৰ হতুৱাই প্ৰশ্ন নম্বৰ 30 নৰনাৰায়ণৰ ৰাজত্বকালৰ কোনজন পৰিব্ৰাজক আহিছিল অৰ্থাৎ কোনজন পৰিব্ৰাজক নৰনাৰায়ণৰ ৰাজত্বকালত আহিছিল উত্তৰ ৰাল্ফ
ফিটছ। অনাগত দিনত এই ধৰণৰ নতুন নতুন প্ৰশ্ন আৰু উত্তৰৰ শিতান আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।